নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম ইতিহাস আৰু স্বাধীনতা আন্দোলনৰ বিষয়ে। অসম ইতিহাস আৰু স্বাধীনতা আন্দোলন আমাৰ পৰিচয় আৰু গৌৰৱৰ অংশ। APSC, টেট, SSC অথবা যিকোনো আসাম ষ্টেট এক্সামত অসমৰ ইতিহাসৰ প্ৰশ্ন সদায়ে অহা দেখা পোৱা যায়। সেয়েহে আজি মই তোমালোকৰ বাবে আলোচনা কৰিম দ্বিতীয়টো খণ্ড, ব্ৰিজ দ্য গুৰুত্বপূৰ্ণ GK কুৱেশ্যন এণ্ড আনচাৰ, যি তোমালোকৰ পৰীক্ষাৰ বাবে অতি সহায়ক হ'ব বুলি আশা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। কুৱেশ্যন নম্বৰ 21, When was the Ahom Kingdom established? Answer, 1228 AD। প্ৰশ্ন, আহোম ৰাজ্য কেতিয়া স্থাপন হৈছিল? উত্তৰ, খ্ৰীষ্টাব্দ 1228 চনত। কুৱেশ্যন নম্বৰ 22, Who was the founder of the Ahom dynasty? Answer, চুকাফা। প্ৰশ্ন, আহোম বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ, চুকাফা। কুৱেশ্যন নম্বৰ 23, Where did চুকাফা enter Assam from? Answer, পাটকাই হিল। প্ৰশ্ন, চুকাফাই অসমত প্ৰৱেশ কোন পাহাৰৰ জৰিয়তে কৰিছিল? উত্তৰ, পাটকাই পৰ্বত। কুৱেশ্যন নম্বৰ 20, ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম? আনচাৰ, চৰাইদেউ। প্ৰশ্ন, আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ, চৰাইদেউ। কুৱেশ্যন নম্বৰ 25, হুইচ আহোম কিং এডাপ্টেড দ্য টাইটেল চৰাইদেউ? আনচাৰ, চুকাফা। প্ৰশ্ন, কোন আহোম ৰজাই প্ৰথমবাৰ স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল? উত্তৰ, চুকাফা। কুৱেশ্যন নম্বৰ 26, হুইচ আহোম কিং ছেটিছফাইড কেপিটেল টু গড়গাঁও? আনচাৰ, চুখলেনমুং। প্ৰশ্ন, কোন আহোম ৰজাই ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰ কৰিছিল? উত্তৰ, চুখলেনমুং। কুৱেশ্যন নম্বৰ 27, হুইচ কিং ছেটিছফাইড কেপিটেল টু ৰংঘৰ? ৰংপুৰ। আনচাৰ, ৰুদ্ৰসিংহা। প্ৰশ্ন, কোন আহোম ৰজাই ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল? উত্তৰ, ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 28, হু ৱাজ দ্য গ্ৰেটেষ্ট আহোম ৰুলাৰ? আনচাৰ, ৰুদ্ৰসিং। প্ৰশ্ন, আটাইতকৈ মহান আহোম ৰজা কোন আছিল? উত্তৰ, ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 29, হু বুলিড ৰংঘৰ? আনচাৰ, স্বৰ্গদেউ প্ৰমোদ সিংহ। প্ৰশ্ন, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ প্ৰমোদ সিংহ। কুৱেশ্যন নম্বৰ 30, হু বুলিড তলাতল ঘৰ? আনচাৰ, ৰাজেশ্বৰ সিংহ। প্ৰশ্ন, তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? আনচাৰ, ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 32, হু ইণ্ট্ৰডিউচ পাইক ছিষ্টেম? আনচাৰ, আহোম। প্ৰশ্ন, পাইক প্ৰথা কোনে আৰম্ভ কৰিছিল? উত্তৰ, আহোমসকলে। কুৱেশ্যন নম্বৰ 33, বেটেল অফ চৰাইঘাট ৱাজ ফাইট ইন হুইচ ইয়েৰ? আনচাৰ, 1671। প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? উত্তৰ, 1671 চনত। কুৱেশ্যন নম্বৰ 34, হু লেড আহোম ইন বুলেট অফ চৰাইঘাট? আনচাৰ, কুৱেশ্যন নম্বৰ 34, হু লিড আহোম ইজ বেটেল অফ চৰাইঘাট? আনচাৰ, লাচিত বৰফুকন। প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ আহোমসকলক কোনে নেতৃত্ব দিছিল? উত্তৰ, লাচিত বৰফুকন। কুৱেশ্যন নম্বৰ 35, হোম ডিড দ্য আহোম ডিফেক্ট ইন দ্য বটল অফ চৰাইঘাট? আনচাৰ, মোগলছ। প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত আহোমসকলে কাক পৰাস্ত কৰিছিল? উত্তৰ, মোগলসকলক। কুৱেশ্যন নম্বৰ 36, হু ৱাজ দ্য মোগল জেনেৰেল ইন বটল অফ চৰাইঘাট? আনচাৰ, ৰাম সিং। প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি কোন আছিল? উত্তৰ, ৰামসিংহ প্ৰথম। কুৱেশ্যন নম্বৰ 37, হু ৱাজ দ্য কমাণ্ডাৰ অফ আহোম নেভি এট চৰাইঘাট? আনচাৰ, লাচিত বৰফুকন। প্ৰশ্ন, শৰাইঘাটৰ আহোম
নৌবাহিনী সেনাপতি কোন আছিল? উত্তৰ লাচিত বৰফুকন। Question number 38. Which Ahom king first expected Hindus? Answer. Subhumung Dihingya Raja. প্ৰশ্ন কোন আহোম ৰজাই প্ৰথমবাৰ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰ চুহুংমুং দিহিঙীয়া ৰজা। Question number 39. Who was the last king of the Ahom dynasty? Answer. পুৰন্দৰ সিং। প্ৰশ্ন আহোম বংশৰ শেষ ৰজা কোন আছিল? উত্তৰ পুৰন্দৰ সিং। Question number 40. Who gave the famous order দেশ সৰু নহয়, সৰু ভাৰত, My country is not small, it's my duty that is small? Answer. লাচিত বৰফুকন। প্ৰশ্ন দেশ সৰু নহয়, সৰু মোৰ দায়িত্ব বুলি কোনে ক'লে? উত্তৰ লাচিত বৰফুকন। ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিলোঁ অসমৰ ইতিহাস আৰু স্বাধীনতা আন্দোলনৰ দ্বিতীয় খণ্ড 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকৰ পৰীক্ষাৰ বাবে এইবোৰ অতি সহায়ক হ'ব। পাৰ্ট 3ত আমি আগৰ 20টা নতুন প্ৰশ্ন লৈ আকৌ আহিম। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।